Hello guys, এতিয়া আমাৰ সন্ধিয়া হৈছে আজি মন্দিৰত কিবা পূজা আছে সেইকাৰণে এফালে ঢোল বাজি আছে আমি অকমান সন্ধিয়া হৈছে কাৰণে ওলাই আহিছো আৰু আজি হেৰিটো বনাবলৈ নাপাইলো কিয় মোৰ টেষ্ট আছিলে উঠলি টেষ্ট হেৰি সেইকাৰণে মই স্কুল কলেজ গ'লো কলেজৰ পৰা পৰীক্ষা কৰি আহিলো আহি পেলাই এতিয়া আমি বিশাল গৈছিলোঁ তাৰপিছত মোৰ মাহী আহিছিলে বিশাল গৈ মোৰ মাহীয়ে কাপোৰ দিয়া আনিছিলে বিহুৰ কাৰণে সেইখিনি কাপোৰ কিনি বিহু আছে এইফালে ভাত খাই মেলি ভাত খাই পেলাই আমি বিহুলৈ ওলাম আকৌ ৰাতি ভাতটো খাই বিহুলৈ ওলাম যেতিয়া আমি ৰাস্তা আহি গ'লো কথা পাতি কিবা ভাল লাগে কিন্তু এতিয়া আমি মানে সন্ধিয়া টাইমত লাগে বাইদেউ এজনী আহিছিলে বাইদেউজনীলৈ মাতি থৈ গৈছে যাব লাগিব মই বেয়া পাব নাই কাৰণে যাম আমি কেঁচাকৈ গ্ৰুপটো বনাব নোৱাৰিম বহুত মানুহ থাকিব পাৰে সেইকাৰণে আমি এতিয়া কাষত আছোঁ যদি আমি অকণমান মন্দিৰৰ পৰা সিহঁতে কৰি আহোঁগৈ আৰু সেইকাৰণে আমি অকণমান সিহঁতক কৰি আহোঁগৈ ন কি কওক মই এতিয়া নাযাওঁ আৰু সিহঁতক এনেকৈ কৰিম আৰু আহি যাম আমি যাম খাবলৈও যাম কৃষ্ণটো ফাৰ্ষ্ট কৰি ভিতৰত নাযাওঁ এতিয়া মানে গাও ধুলোঁ ভিতৰত কিয় নাযাওঁ মই এতিয়া মই ক'ৰবাতে যাম সেইটো কাৰণে মই অকণমান টাইমৰ কাৰণে পূজাটো কৰি আকৌ আহি আছোঁ আকৌ মন্দিৰলৈ আহিম খাবলৈ ৰাক্ষসে খাই থাকিম ন কি কওক আমি এতিয়া পামহি ইমানো দূৰ নাই আমাৰ ঘৰ এইকণহে মন্দিৰটো একে লাগালাগ নহয় আৰু দেই আমি এতিয়া পূজাটো কৰিম লাহে লাগিছে মানুহ আছে লগত ভিডিঅ' কৰি যাবলৈও লাজ লাগিছে নহয় সেইকাৰণে মই তাত গ'লোঁ আহিলোঁ কৃষ্ণ কৰিলোঁ নমো পূজা ৰে নমো পূজা ৰে নমো পূজা ৰে নমো পূজা ৰে আমি কৃষ্ণটো কৰি ল'লোঁ এতিয়া আমি ঘৰলৈ ওলাইছোঁ সন্ধিয়া হ'ল যে কোলা দেখিছোঁ মোবাইলটো বেয়া হৈছে সেইকাৰণে আমি এতিয়া ওলাওঁ আছেনে মোৰ ঘৰটো হয়তো এই বিল্ডিংটো এতিয়া মই দেখাব পাৰিম সেইটো মোৰ বিল্ডিং